নমস্কাৰ, গুড মৰ্নিং। কি খবৰ সকলোৰে? সকলো ভালে আছে, সুস্থ আছে। তো স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল বৰ্ণালী আন ব্লগলৈ সকলোকে। আজি বহুত দিন হ'ল ব্লগ দিয়াই নাছিলোঁ, গাটো বেয়া বাবে। তো আজি ভাবিলোঁ এতিয়া প্ৰায় ব্লগটো আৰম্ভ কৰি দিওঁ। এতিয়া প্ৰায় 11:30মান বাজিবলৈ হ'ল। এতিয়াৰ পৰা ব্লগটো আৰম্ভ কৰি দিছোঁ। আশা ৰাখিছোঁ আপোনালোকে ব্লগটো শেষলৈ চাব বুলি। আৰু এইজনী দেখিছেনে, পিছফালে আছোঁ মই, যিহেতু তাইও আহিছে আৰু উৎপাত কৰি আছে মোৰ লগত। বোলা ভিতৰত যাওঁ। তো দিনটো দেখুৱাবলৈ যিমানখিনি দেখুৱাব পাৰোঁ দেখুৱাই যাম। তো আপোনালোকে চাই যাব। আজি ৰাতিপুৱা মই ধুনুক দিবৰ বাবে বনাইছোঁ এই ডালিয়া। প্ৰথমে মই ডালিয়াখিনি ভালদৰে অলপ সময়ৰ বাবে তিয়াই থ'ম। তিয়াই থৈ এইখিনি ভালদৰে ঢাকন দি কিছু সময়ৰ বাবে থৈ দিম। ইফালে মোৰ বাবে মই বনাব লৈছোঁ এয়া পিঠাগুড়ি। এইখিনি ভজা পিঠাগুড়ি হয়। এইখিনিৰ মই পিঠা বনাব লৈছোঁ। তাত পানী অকণ দি ভালদৰে মিহলাই লৈছোঁ, অলপ নিমখ দি লৈ। এইফালে এখন টাৱাত দি দিছোঁ মই অকণমান মিঠাতেল দি মিলাই লোৱা মই পিঠাগুড়িখিনি দি দিম। চাহ তাহ খাই মেজি আজৰি হৈ এতিয়া মই নিব আহিছোঁ কাপোৰ। ইমান বেছি ৰ'দ দিছে দেখিছেনে? তো কাপোৰখিনি নি লওঁ। এইটো কি ধুনীয়া দৃশ্য। মেকুৰীটো দেখিছেনে? গছডালৰ ওপৰত কি মৰম লগাকৈ উঠি আছে। আৰু যেতিয়া মই কেমেৰাটো কৰিলোঁ, ভিডিঅ' মোবাইলটো উলিয়াই দেখিলে সি তললৈ নামি আহে আৰু পলাই দিয়েহি। দেখিছেনে? সি পলাল এতিয়া। তো এইফালে আমাৰ ধুনুজনী কি কৰিছে চাওঁ। এইফালে মই কাপোৰ আনিব যাওঁতে এইফালে উৎপাত কৰি পূৰা শেষ কৰিছে মোৰ। চৌকেছ খুলি তাৰে বস্তুবিলাক উলিয়াব লৈছে। ভাগ্য ভাল যে মই সেইখিনি সময়ত আহি পৰোঁতে গ্লাছ আছিল, য'ত ভাঙি গ'লে তাইৰ ভৰি হাত কাটিলে হয়। মোৰে হাত কাটিলে, ভাগ্য ভাল যে তাইৰ হাত নাকাটিল। লকটোৰ পিছফালে কিবা টিঙৰ দৰে বস্তু আছে না, সেইটোৱে মোৰ হাতত কাটিলে। তো তাই লাৰি আছিল, তো তাইকো কাটিলে হয় যদি মই সময়ত আহি নাপালোঁ হয়। তো সেইবাবে এনেকৈ তালা লগাই থৈ দিছোঁ। তাৰপিছত তাই দেখিছেনে যাতে লাগি আছে তালাটো মাৰি দিয়াৰ বাবে। তো এইফালে মই খাবৰ বাবে তাইৰ কাৰণে ডালিয়াখিনি বনাব লৈছোঁ। এইখিনি ভালদৰে ধুই লৈ গাখীৰ অকণমান গৰম হ'ব দিছোঁ। তাতে গাখীৰখিনিতে মই সেই ধুই লোৱা ডালিয়াখিনি দি দিছোঁ। তাৰপিছতে মই তাত দি দিছোঁ অকণমান চেনি। তো এইখিনি অলপ সময় ভালদৰে উতলাই ল'ম, ভালদৰে সিজি উঠালৈ। এইখিনি প্ৰায় হৈয়ে গ'ল। তাইক খুৱাই দিওঁ এতিয়া। আৰু এইফালে কাপোৰবিলাক মোৰ জাপিব আছে। তাই টোপনি গ'ল। এইখিনি পটাপট জাপি লওঁ। A few moments later. কালিৰ পৰা আপোনালোকৰ লগত কথা পাতিব পৰাই নাছিলোঁ। এতিয়া প্ৰায় 4:30 বাজিবৰে হ'ল। মই চাকি বন্তি দি মেলি আজৰি এতিয়া আহিছোঁ পাকঘৰত। কিবা এটা বনাওঁ বোলো। গধূলি সময়ত কিবা এটা খাব মন যায়, কিন্তু আজি বহুত বেছি গৰমো দি আছে। ইমান গৰম দিছে, তথাপিও গৰম হ'লেতো খোৱাটো খাবই লাগিব ন। তো মই বনাওঁ, ভাবিছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ কি বনাওঁ। তো আপোনালোকে সেইফালে চাই যাব। তো ইমান বেছি মই পাৰ্গত নহয়, তথাপিও যেনেকৈ বনাওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আশা ৰাখোঁ যেন আপোনালোকে ভিডিঅ'টো চাই শেষলৈকে আৰু ভাল পাব। আৰু তেন্তে ৰেচিপিটো আৰম্ভ কৰোঁ। পিঁয়াজ আৰু বন্ধাকবি। প্ৰথমে মই ৰেচিপিটোৰ বাবে লৈ লৈছোঁ পিঁয়াজ আৰু অকণমান বন্ধাকবি কাটি।
এইফালে লৈ লৈছোঁ মই চিকেন অলপমান, এইখিনি হাড় নোহোৱা চিকেন, তাতে অকণমান নেমুৰ ৰস দি দিছোঁ, সৰু সৰুকৈ কাটি লৈছোঁ মই চিকেনখিনি। তাৰপিছতে তাত দি দিছোঁ মই সোৱাদ অনুসৰি নিমখ, আৰু এইখিনি অলপ সময়ৰ বাবে মই ঢাকি থৈ দিম। এইফালে মই মাৰিব লৈছোঁ আটা, এইখিনি আটাখিনি ভালদৰে মাৰি ল'ম। এইফালে মই চিকেনখিনিত দি দিছোঁ অকণমান ধনিয়া গুড়ি, অকণমান লাল মিৰ্চ পাউডাৰ, এইখিনি ভালদৰে এনেকৈ মিহলাই লৈছোঁ আৰু এবাৰ। এইফালে মই কেৰাহীত অকণমান ৰিফাইন তেল দি দিছোঁ গৰম হ'বৰ বাবে। তাতে মই দি দিছোঁ মেৰিনেট কৰি থোৱা চিকেনখিনি। এইখিনি অলপ সময়ৰ বাবে ভাজি লৈছোঁ হাই ফ্লেমত। তাৰপিছত মই তাত দি দিছোঁ অকণমান চয়া চচ, এইখিনি অলপ সময় ভাজি থাকিম সিজালৈ ভালদৰে। এইখিনি প্ৰায় সিজিছে আৰু। এইফালে তাৰপিছতে মই বহাই দিছোঁ কাটি লোৱা পিঁয়াজ আৰু বন্ধাকবিখিনি, এইখিনিও অলপ সময় ভাজি লৈছোঁ। এইফালে টাৱা এখন গৰম হ'ব দিছোঁ, তাত মই দি দিছোঁ বেলি লোৱা ৰুটি এখন। তাৰপিছত মই কণী এটা অকণমান নিমখ দি আমলেট কৰি লৈছোঁ ধুনীয়াকৈ। তাৰপিছতে মই তাত ওপৰত দি দিম বনাই লোৱা ৰুটিখন। এইখিনি প্ৰায় হৈছে আৰু। ইয়াতে মই দিছোঁ টমেটো কেচাপ অকণমান, মই যিহেতু বেছি নাখাওঁ সেয়ে অকণমানেই দিছোঁ, ভাল পালে বেছিকৈ দি ল'ব পাৰে। তাৰপিছতে মই তাত দি দিছোঁ বন্ধাকবি আৰু পিঁয়াজৰ ভাজি থোৱাখিনি। একেবাৰে চিম্পুলকৈ বনাইছোঁ মই, যদি কেতিয়াবা খাব মন যায় এনেকৈ বনাই খাব পাৰি বাহিৰৰ। তাৰপিছতে তাত মই চিকেনখিনি দি দিছিলোঁ, গোটেইখিনি দি তাৰে ওপৰত অকণমান কেঁচা পিঁয়াজ আৰু কেঁচা বন্ধাকবি কাটি দিছিলোঁ। তো এইটো আমাৰ ৰোল ৰেডি হৈ গ'ল, চিকেন ৰোল। তো এইফালে খাই লৈ আজৰি হৈ এইফালে দেখিছেনে তাইৰ উৎপাত, গোটেই চাবোন আনি দোকান দি লৈছে বিচনাৰ ওপৰতে। আৰু এনেকৈ উৎপাত কৰি থাকে তাই। খেলি আছে চাবোন দোকানৰ লগত। মোর হৃদয় রামধেনু হইয়া খাতুরঙি রঙেরে বুকুতে বিয়পা অভিমানী দারে কিনো কই গোপনে তুমিও শুনা না নীরবে বহিমিয়া মনতে স্মৃতিবোৰ সাঁচিছো আঁকোৱালি লোৱা না চৌপাশে প্ৰহেলিকা হৈ মোৰে কাষলৈ অহা এবাৰ খোজে খোজে থাকিব মৰম উশাহ নামিছে বুকু কঁপিছে তোমাকে দেখি দুটি নয়নৰ কি যে সৰম তুমি মোৰ মই তোমাৰ এক হৈ ৰং সদায়
লাইক কৰিব, কমেণ্ট কৰিব আৰু